Hi friends, welcome to my YouTube channel. আজি কেইটামান মেথছ লৈ আছোঁ যিকেইটা বহুত ইম্পৰ্টেণ্ট আৰু কোনোবা নহয় কোনোবা এক্সামত অহা গতিকে মই শ্বৰ্ট ট্ৰিকৰ যোগেদি গোটেইখিনি কৰিব গৈ আছোঁ। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি প্ৰথমটো কুৱেশ্যনটো আনিছোঁ ৱৰ্ক এণ্ড টাইমৰ ওপৰত। প্ৰথমটো প্ৰশ্নটো দিয়া আছে এ 1230 দিনত এটা কাম কৰি শেষ কৰে আৰু বি এ 2460 দিনত একেটা কাম কৰিব পাৰে। একেলগতে কাম কৰিলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব? ইয়াতে দিয়া আছে কুৱেশ্যনটো এ কিমান দিনত কৰে 1230 দিনত আৰু বি এ কৰে সেইটো কামে 2460 দিনত। দুটাই যদি একেলগতে কৰিব যায় তেনেহ'লে কিমান টাইম ল'ব সেইটো সুধিছে কুৱেশ্যনত। এতিয়া ইয়াৰ শ্বৰ্ট ট্ৰিক বুলিব ক'ব গ'লে শ্বৰ্ট ট্ৰিক এটা মনত ৰাখিব এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই। ঠিক আছে, এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই। এইটো ফৰ্মুলাতে যদি বহাই দিয়ে গোটেইটো তেনেহ'লে একেটা লাইনতে আনচাৰটো ওলাব আৰু সময় বহুত বাচি যাব। এক্সামত সময় আপোনালোকৰ বহুত বাচি যাব। এতিয়া চাব মই বহাই চাওঁ এক্স ইনটু ৱাই এক্স ৱাইটো বুজায় কি এ আৰু বি এ যিমান দিনত কামটো কৰিলে সেইকেইটাকে এক্স ৱাই বুজায়। ঠিক আছে, এতিয়া এক্স আৰু ৱাই এতিয়া এ কিমান কৰিলে 1230 ইনটু 2460 ডিভাইডেড বাই দুটাই প্লাছ কৰক, দুটা প্লাছ 0 0 6 3 হ'ব 9 4 2 হ'ব 6 2 1 3। এতিয়া কাটাকাটি কৰক 0 0 কাট খাব, এইটো 3 কাট খাব, 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9, এইটোক 3 কাট খাব, 3 4 গুণ 12 3 10 গুণ 30। ঠিক আছে, ইয়াক আকৌ 3 কাট খাব, 3 4 গুণ 12 3 গুণ 3, ইয়াক 3 কাট খাব, 3 8 গুণ 3 8 গুণ 24 আৰু 3 দুগুণ 6 আৰু ইয়াত চাওক 41 82 দুবাৰ কাট খায় 2 41 82। ঠিক আছে, ইয়াত থাকিলে কি ইয়াত থাকিলে আপোনাৰ 410 আৰু 2 এই দুটাই থাকিলে 410 ইনটু 2 এই দুটা ইনটু কৰিলে কিমান হ'ব? এই দুটা ইনটু কৰিলে হ'ব 820। ঠিক আছে, 820 কৰি দেখুৱাইছোঁ মই 820। এইটো চাওক 410 ইনটু 2 কিমান কৰিলে 202 0 2 1 গুণ 2 4 দুগুণ 8 820 820 দেখিছে? এইটো অপশ্যন নম্বৰ বিত আছে চাওক 820 অপশ্যন নম্বৰ বিত আছে। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। আৰু এলচিয়াম চেলচিয়াম লৈও কৰিব গ'লে এইবিলাকত বহুত টাইম লাগিব, সেইটো কাৰণে ডাইৰেক্ট এইটো ফৰ্মুলাতে বহাই দিব। ফৰ্মুলাটো কি কৈছিলোঁ মই এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই, এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই। এইটো ফৰ্মুলাত বহাই দিব। 1 ছেকেণ্ডত কুৱেশ্যনটো কৰি শেষ কৰিব আৰু এটা লাইনত। আৰু নেক্সট কুৱেশ্যনটো চাওক, ইমান ধুনীয়া কুৱেশ্যন। ৰামেশ 6 কিলোমিটাৰ/আৱাৰ স্পীডত স্কুললৈ যায় আৰু 3 কিলোমিটাৰ/আৱাৰ স্পীডত উভতি আহে। যদি তেওঁ স্কুলৰ পৰা অহা যোৱা কৰাত 10 ঘণ্টা লাগে তেনেহ'লে ঘৰ আৰু স্কুলৰ ডিষ্টেঞ্চ কিমান হ'ব? ইয়াত এতিয়া কি কৰিব আপোনালোকে? মাথা গৰম হৈ যাব আৰু এইবিলাক কৰিবলৈ গ'লে মানে আপোনাৰ বহুত টাইম লাগি যাব এইবিলাক এক্সামত। আৰু এইবিলাক কৰিবলৈ মানে কিবা কিবি লৈ আকৌ লৈ এইবিলাক সূত্ৰ এইবোৰ বহুত টাইম লাগি যাব। সেইটো মই আপোনালোকক এটা শ্বৰ্ট ট্ৰিক দিওঁ যোনটো মানে সেইটো আগৰটো নিচিনা আগতে যোনটো কৰিছিলোঁ আমি প্ৰথমতে যোনটো কৰিছিলোঁ এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই যোনটো সূত্ৰত কৰিছিলোঁ ছেম সেইটো সূত্ৰৰ নিচিনাই। এইটোত খালি অকণমান বেলেগ আছে। কি বেলেগ আছে? এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই, ইয়াত টাইমটো আছে ন, টাইমটো সেইটো কাৰণে ইনটু টি। ইয়াৰ ফৰ্মুলাটো এইটোৱে ইয়াৰ ফৰ্মুলা ঠিক আছে। এইটো ফৰ্মুলাত আমি বহাই চাওঁ কি ওলাই চাওঁ। 6 কিলোমিটাৰ/আৱাৰ এক্স ৱাইটো কি হ'ব? এইটো স্পীডটো হ'ব এক্স ৱাই যোনকেইটা স্পীড দিয়া আছে সেইটোৱে হ'ব এক্স ৱাই। ঠিক আছে, 6 ইনটু 3 আৰু দিয়া আছে 6 প্লাছ 3 6 3 কিমান হ'ব
6 × 9 ঠিক আছে এইটো 3 গুণ 9 আৰু এইটো 3 6 খাব 3 2 গুণ 6 আৰু এইটোৰ লগত কি ইনটু হৈ আছিলে টি কিমান আছিলে 10 2 2 গুণ কিমান হ'ব 20 দেখিছেনে এটা লাইনতে ওলাই গৈছে আনসাৰ এটা লাইনতে ওলাই গৈছে অপচন নম্বৰ 20 দা ৰাইট আনসাৰ এটা লাইনতে ওলাই গৈছে আনসাৰ ঠিক আছে এক্সামত বহুত সময় বাচি যাব আপোনালোকৰ এক্সামত বহুত সময় বাচি যাব এইকেইটা ট্ৰিক ইউজ কৰিব এইকেইটা কোৱেশ্যনত আপোনালোকৰ সময় বহুত বাচি যাব আৰু এটা কোৱেশ্যন আছে এনেকুৱা নিচিনাই আৰু এটা কোৱেশ্যন আছে এইটো চক আগৰ কোৱেশ্যনটোৰ নিচিনাই এজন মানুহে 24 কিলোমিটাৰ/আৱাৰ স্পীডত কামলৈ যোৱাত 10 মিনিট দেৰিকৈ পায় যেতিয়া তেওঁ 30 কিলোমিটাৰ/আৱাৰ স্পীডত যায় 20 মিনিট আগত পায় এইটো মিনিটছ দেই 20 মিনিট আগত পায় তেতিয়া ঘৰৰ পৰা দূৰত্ব কিমান ঠিক আছে এজন মানুহে যেতিয়া 24 কিলোমিটাৰ স্পীডত কামলৈ যায় তেনেহ'লে 10 মিনিট দেৰিকৈ পায়গে আৰু 30 কিলোমিটাৰ স্পীডত গ'লে মানে তেনেহ'লে 20 মিনিট আগত পায়গে মাথা বেয়া কৰি দিব আকৌ কুৱেশ্যনটো দেখি এতিয়া কি কৰিব আপোনালোকে যদি আপোনালোকে এইটো পঢ়ি কৰি নাযায় ডাইৰেক্ট যদি এক্সামত বহি পেলাই কুৱেশ্যনটো দেখিব একদম মাথা বেয়া কৰি দিব আপোনাৰ এতিয়া মই এটা ট্ৰিক দিছোঁ এটা ট্ৰিক মানে সেই আগতে যোনটো ফৰ্মুলা বহাইছিলোঁ সেইটো ফৰ্মুলাই x * y / x + y কিন্তু এইটোত আপোনাৰ প্লাছ নহ'ব এইটোত আপোনাৰ মাইনাছ হ'ব কাৰণ কেলে এইটোত মাইনাছ হ'ব ইয়াত আপোনাৰ দিয়া আছে 10 মিনিট আগত আৰু 20 মিনিট পিছত বা 10 মিনিট পিছত বা 10 মিনিট আগত লেটকে বুজাইছে এটা সোনকালে বুজাইছে আৰু সেইটো কাৰণে ইয়াত মাইনাছ হ'ব ঠিক আছে আৰু ইয়াত ইনটু টাইমটো ক'ত যাব 10 মিনিট 20 মিনিট দিয়া যায় টাইমটো ক'ত যাব সেইটো কাৰণে ইয়াৰ লগত টিটো ইনটু হ'ব ঠিক আছে আৰু ইয়াৰ লগত টিটো যেতিয়া ইনটু হ'ব ইয়াৰ দেখুৱাইছোঁ মই পাতি লওঁ ৰ'ব এইটো পাতি লওঁ x * y x টো দিয়া আছে আপোনাৰ 24 আৰু y টো দিয়া আছে 30 আৰু আপোনাৰ x - y 30 পৰা 24 গ'লে কিমান হ'ব 30 পৰা 24 গ'লে 6 হ'ব ইনটু টাইমটো কিমান দিয়া আছে টাইমটো দিয়া আছে আপোনাৰ এই দুটা প্লাছ হ'ব ঠিক আছে এই টাইমকেইটা প্লাছ হ'ব কিন্তু টাইমকেইটা প্লাছ হ'ব 20 10 কিমান হ'ব 30 20 10 30 কিন্তু এইকেইটা মিনিটছত আছে দেখিছেনে এইকেইটা টাইম মিনিটছত আছে কিন্তু আনসাৰকেইটা আছে সব কিলোমিটাৰত আছে সেইটো কাৰণে কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব আৰু কিলোমিটাৰলৈ কনভাৰ্ট কৰিলে মানে 30 / 60 মিনিটে 1 ঘণ্টা সেইটো কাৰণে 60 ইয়াত ডিভাইড কৰিব লাগিব আৰু 60 যদি ডিভাইড কৰে তেনেহ'লে কি হ'ব এইটো 6 5 গুণ 30 30ত ধুনীয়াকৈ কাট খাই গ'ল 0 0 কাট খালোঁ 3 2 গুণ 6 ঠিক আছে আৰু ওপৰত আছে 24 আৰু 5 তলত আছে 2 2য়ে 24ক কাট খাব কিমান বাৰ 12 বাৰ এতিয়া ইয়াত ওপৰত থাকিলে কিমান এটা হ'ল 12 এটা হ'ল 5 তেনে 5 12 কিমান 5 12 হৈ গ'ল 60 5 12 হৈ গ'ল 60 ইয়াৰ আনসাৰ আছে নে 60 আছে চক অপচন নম্বৰ 3 ইজ দা ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো হ'ল যদি একেলগে তিনিটা মুদ্ৰা টছ কৰা হয় তেনেহ'লে কমেও দুটা মূৰ পোৱাৰ সম্ভাৱনা হ'ল ঠিক আছে ইয়াত আপোনালোকে জানে যদি মুদ্ৰা এটা টছ কৰে ইয়াত কি পৰিব হেড পৰিব এটা আৰু টেল পৰিব এটা ঠিক আছে এনেকুৱা আকৌ তিনিটা মুদ্ৰা টছ কৰা হৈছে এনেকুৱা ইয়াত কৈছে তিনিটা মুদ্ৰা টছ কৰা হ'ল কমেও দুটা হেড পোৱাৰ সম্ভাৱনা কিমান ইয়াত প্ৰথমতে আমি উলিয়াই লওঁ কিমানটা পৰিব তিনিটাকৈ যদি পৰে তেনেহ'লে হেড 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 এবাৰ পৰিব হেড 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 টেল হেড টেল হেড টেল হেড হেড আৰু পৰিব টেল 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 হেড টেল হেড টেল আৰু হেড হেড টেল টেল হয় ন হেড টেল টেল এতিয়া কেইটা হ'ল
এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা। এতিয়া 8টা হ'ল। এতিয়া 8টা হ'ল মানে 8টাই হ'ব। 8টাটো তলত হ'ব, ঠিক আছে। তলত হ'ব 8। আৰু ইয়াত সুধিছে কি দুটা মূৰ পোৱা সম্ভাৱনা কিমান? দুটা মূৰ পোৱা এই 3টা থাকি কোনো মতলব নাই ন, দুটা মূৰটো আছে। এটা, দুটা, তিনিটা, চাৰিটা আৰু আছেনে? আৰু নাই, ঠিক আছে। ইয়াত কিমান হ'ব? 4টা। এতিয়া ইয়াত ওলালে দুটা মূৰ, দুটা হেড থকা 4টা ওলাইছে, ঠিক আছে। ইয়াৰ আনচাৰটো হ'ব 1/2। কাটাকাটি কৰিলে 1/2 হ'ব। ইয়াত আনচাৰটো চাওক ক'ত আছে 1/2? ইয়াত 1/2 নাই, 1/2 অকণমান খেলি মেলি হৈ গ'ল। 1/2 ইয়াৰ আনচাৰটো হ'ব 1/2, ঠিক আছে। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে পুনৰাবৃত্তিমূলক দশমিক উপস্থাপন 1.272727ৰ সমতুল্য, ঠিক আছে। এটা কথা চাওক আপোনালোকে 1.2727 আছে, ঠিক আছে। যদি 1.2727টো 1.27 বাৰ দি দিওঁ তেনেহ'লেতো একেই বুজাব, হয়নে নহয়? তেনেহ'লেতো একেই বুজাব। ইয়াৰ আপুনি কেনেকৈ ইয়াৰ আনচাৰটো উলিয়াব? ইয়াৰ আনচাৰটো উলিয়াব ইয়াৰ তলত চাওক, ইয়াৰ তলত 9 আৰু 0 হ'ব, তাৰ বাদে বেলেগ একো নহয়। 9 আৰু 0 কেতিয়া হ'ব? 9 হ'ব তেতিয়া যেতিয়া নেকি কেইটা সংখ্যাৰ ওপৰত বাৰ আছে। ইয়াত ক'ব আপুনি ছাৰ দুটা নাম্বাৰৰ ওপৰত বাৰ আছে, তেনেহ'লে 2 আৰু 7 দুটা নাম্বাৰৰ ওপৰত বাৰ আছে, তেনেহ'লে হ'ব 99। আৰু 0 হ'ব, 0 কেতিয়া হ'লহেঁতেন? যেতিয়া নেকি পইণ্টৰ পিছত বাৰ নথকা সংখ্যাৰ ওপৰত বাৰ নথকা সংখ্যা যদি থাকিলেহেঁতেন পইণ্টৰ পিছত, তেনেহ'লে 0 হ'লহেঁতেন। আৰু এতিয়াতো পইণ্টৰ পিছত বাৰ নথকা কোনো এটা সংখ্যা নাই, তেনেহ'লে 0 নহয়। ইয়াত হ'ব বাৰ দুটা নাম্বাৰৰ ওপৰত আছে, সেইটো কাৰণে দুটা 9, ঠিক আছে। আৰু ওপৰত হ'ব পইণ্টটো উঠাই দিয়ক, পইণ্টটো উঠাই দিলে কি হ'ব 127 আৰু 127 আৰু গোটেই 127ৰ বাৰ নথকা সংখ্যাটো কি হয়? বাৰ নথকা সংখ্যাটো ইয়াৰ লগত মাইনাছ কৰি দিব লাগিব। বাৰ নথকা সংখ্যাটো হৈছে বোলে ছাৰ 1, তেনেহ'লে 1 যদি হয় তেনেহ'লে এইটো কি হ'ব 99, তলত হ'ব 99, ওপৰত হ'ব 126। আৰু এইকেইটা কাটাকাটি কৰকচোন। কাটাকাটি কিহে কৰিব? 3য়ে কাট খাব। চাওক এইটো 3 3 গুণ 9, 3 3 গুণ 9 আৰু ওপৰত হ'ব 3 4 গুণ 12, 3 2 গুণ 6 আৰু এইটোকো 3য়ে কাট খাব। 42কো 3য়ে কাট খাব। 3 11 33 আৰু 3 1 গুণ 3 এইফালে 1 থাকিলে 12 হ'ব। 3 4 গুণ 12, 3 4 গুণ 12, 14/11। এতিয়া আনচাৰটো কি হ'ব আমাৰ 14/11। 14/11টো হ'ব আমাৰ আনচাৰটো। 14/11 হ'ব আমাৰ আনচাৰ, ঠিক আছে। 14/11 14/11 হ'ব আমাৰ আনচাৰ। ইয়াৰ আনচাৰ অপশ্যন নাম্বাৰ বি ইজ দ্য ৰাইট আনচাৰ, ঠিক আছে। সেইটো কাৰণে আপোনালোকে এইকেইটা কৰিব পাৰিব। আৰু যদি ভাল পায়, যদি ভিডিঅ'টো ভাল পায়, ট্ৰিককেইটা ভাল পায়, তেনেহ'লে আৰু কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি আপোনালোকে কমেণ্ট কৰে তেনেহ'লে মই নেক্সট কাইলৈ আকৌ মই দি দিম। কাইলৈ আকৌ মই আজি 5টা দিছোঁ কুৱেশ্যন, কাইলৈ মই 10টা দিম। কাইলৈ 10টা কুৱেশ্যন দিম। এনেকুৱা ট্ৰিক থকা কুৱেশ্যন কাইলৈ মই আকৌ 10টা দিম। আপোনালোকে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। তেনেহ'লে আজি এই ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ঠিক আছে। বাই বাই। ভালকৈ পঢ়ক, এক্সাম পালেহি। বাই বাই।